এয়া অসম সাহিত্য সভা গজালি পাঠশালাত অনুষ্ঠিত হৈছে। তাকে হৈ আমি আজি চাবলৈ আহিছোঁ। এয়া চাওকচোন, ইয়াৰ অসম সাহিত্য সভাৰ গজালিত মানুহৰ সমাগম। এয়া হৈছে অসম সাহিত্য সভাৰ চিৰচেনেহী মোৰ ভাষা জননী হৈ আজি এই অসমবাসীয়ে সকলো জনগোষ্ঠী আহি লগ হৈ এয়া অসমৰ মাতৃভাষা আৰু চিৰস্মৃতি হৈ অসমীয়া জাতিৰ সংস্কৃতি সংস্কাৰ ৰাখিবৰ কাৰণে গৈ এয়া আহি সকলোৱে একত্ৰিত হৈ নতুন গ্ৰন্থমেলাৰ পৰা আদি কৰি সকলো এক হৈ এয়া অসম মাতৃভাষাৰ স্মৃতি পূৰণৰ হৈ সকলোৱে আহি একগোট হৈছে। আহকচোন আজি আমি সকলোৱে আহি ইয়ালৈ আমন্ত্ৰিত বন্ধু বান্ধৱীসকলৰ লগত লগ হওঁ। মঞ্চৰ ফালে আগবাঢ়িছে। বজ্ৰ গমনে বজ্ৰৰ আগে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত গোস্বামী মহোদয়ে আগবঢ়াই বসন্ত কুমাৰ গোস্বামী মহোদয়ে আগবঢ়াই বজ্ৰাই বজ্ৰ গমনে আহি পূজা কৰি বজ্ৰাই ডক্টৰ বসন্ত কুমাৰ মহোদয়ে আমি সকলোৱে শোভাযাত্ৰাত অভিবাদন জনাম। ইয়াত ক্ৰমান্বয়ে মঞ্চৰ ফালে আগবাঢ়িছে শোভাযাত্ৰা।